বন্ধুসকল ৰেচন কাৰ্ডক লৈ গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। হেতু হৈছে সুলভ মূল্যৰ দোকানীসকলে যে গ্ৰাহকসকলৰ পৰা আধাৰ কাৰ্ড বিচাৰি আছে, সেই আধাৰ কাৰ্ড দি সুলভ মূল্যৰ দোকানীসকলে সেই আধাৰ কাৰ্ডখন দি কি কৰিব, এই বিষয় লৈ আজিৰ এইটো ভিডিঅ'ত মই সম্পূৰ্ণভাৱে আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আমি আৰম্ভ কৰোঁ। কিছুমান গ্ৰাহকসকলে ভাবি আছে যে যদি আধাৰ কাৰ্ডখন জমা নিদিওঁ তেনেহ'লে নিজৰ নামটো ৰেচন কাৰ্ডৰ পৰা কাটি যাব, আৰু কিছুমানে ভাবি আছে যে চাউল, দালি, কেৰাচিন এইবিলাক নিদিব। আচলতে এইটো এটা ভুল ধাৰণা হয়, কাৰণ অসমত এতিয়ালৈকে আধাৰ কাৰ্ডখন বাধ্যতামূলক কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে 2022 চনৰ 31 মাৰ্চৰ পিছত সেই অসমত আধাৰ কাৰ্ডখন বাধ্যতামূলক কৰিব। গতিকে এই আধাৰ কাৰ্ডখন লৈ ইমান চিন্তিত হ'ব নালাগে, কাৰণ এতিয়ালৈকে অসমত আধাৰ কাৰ্ডখন বাধ্যতামূলক কৰা নাই। কিন্তু আধাৰ কাৰ্ডখন সুলভ মূল্যৰ দোকানীসকলে কিয় খুজি আছে? চৰকাৰী ফালৰ পৰা সুলভ মূল্যৰ দোকানীসকলক এটা বায়োমেট্ৰিক ডিভাইচ দিব। সেই বায়োমেট্ৰিক ডিভাইচ দি আপোনালোকে যেনেকৈ বেংকত যাই কিনে ফিংগাৰ দি টকা ওলায়, ঠিক সেনেকুৱা ধৰণৰ সুলভ মূল্যৰ দোকানীৰ তাতে যাই কিনে ফিংগাৰ দি আপোনাৰ সেই চাউল, দালি এইবিলাক আনিবও লাগিব। আৰু আপোনাৰ পৰিয়ালৰ যিজন সদস্যৰ আধাৰ কাৰ্ড জমা দিয়া নাই, তেওঁ সুলভ মূল্যৰ দোকানৰ পৰা বয় বস্তু আনিব নোৱাৰিব। কিন্তু এইটো নাভাবিব যে যিজনৰ আধাৰ কাৰ্ড জমা দিয়া নাই তেওঁৰ নামত চাউল, দালি এইবিলাক নাপাব, এইটো নাভাবিব। তেওঁৰ নামত পাব, কিন্তু একমাত্ৰ আধাৰ কাৰ্ড জমা দিয়া সদস্যসকলেহে সুলভ মূল্যৰ দোকানৰ পৰা চাউল, দালিখিনি ওলাই আনিব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো ভালেই লাগিছে। যদি ভালেই লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ন'টিফিকেশ্যন সদায় পাই থাকে। থেংক ইউ ছ' মাছ।